हेलो नमस्कार मैं प्रणव मैं आज बनाबले लैसु माछ बॉयल एकेबारे मसला यूज नकराके एटा जीरो ऑइलत एटा हेल्दी रेसिपि बनाबले गई आसु आपनालोके खाइने आपनालोकेও बनाब खाब निश्चय ভাল पाब চাওকচোন আহক মই কেনেকেনো बनाও যদি आपनालोকক ভাল লাগে ৰেচিপিটো তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব शेयर करिब और सब्सक्राइब करिबले नेपाहरिब और साइडत थका बेल आइकनটো क्लिक কৰি দিব যাতে আপোনালোকে মোৰ ভিডিও বিলাক পাই থাকে নিমখ টেষ্ট অনুসাৰি ল চাউলৰ গুড়া 1 চামুচ লৈছো মাছ 4 পিস লৈছো আলু 2টা লৈছো বিলাহী এটা লৈছো পিয়াজ এটা লৈছো हुकान जलकिया 5टा मान लैसु নহৰু কেফুটা মান লইছো 4-5 ফুটা নহৰু লইছো আদা 1 ইঞ্চি মান লইছো মান ধনিয়া কেখিলা মান লইছো বিলাহীটো পুৰি লইছো এনেকে তেতিয়া এটা ধনিয়া স্মোক ফ্লেভাৰ আহে বিলাহীটো হৈ গৈছে এতিয়া এনেকে জলকিয়াটো পুৰি লইছো तो হৈ গৈছে জলকিয়াটো আৰু বিলাহীটো সৰু সৰুকে কাটি লওক বিলাহীটো কাটা হৈ গৈছে নহৰু আদা তাৰপৰা পুৰা জলকিয়া কিটা একেলগত খুন্দি দিম এতিয়া খুন্দা হৈ গৈছে দু গিলাস পানী লৈছো এতিয়া বইল আহি গৈছে এতিয়া আলু আৰু পিয়াজ দি দিম आलूটো सकल কৰি কাটি লৈছো आलू আৰু পিয়াজটো সৰু সৰুকে কাটি লৈছো সকল কৰি এতিয়া মিডিয়াম ফ্লেমত কম সে কম 70-75% হিজি লবলৈ দিম এতিয়া 10 মিনিট হৈ গৈছে 10 মিনিট হৈ গৈছে এতিয়া 70% অলৰেডি কুক হৈ গৈছে এতিয়া আপোনাৰ নহৰু হুকান জলকীয়া আৰু আদা পিছাখিনি দি দিছো আৰু পুৰা বিলাহীটো দি দিছো নিমখ দিছো টেষ্ট অনুসৰি নিমখ দিছো 1 চামুচ মান দিছো मीडियम फ्लेमत राखी आको 5 मिनिट कारणे बॉयल होबले दिम 5 मिनिट बॉयल होबल दिसे माछखिनि দি দিছো এতিয়া माछखिनि দি দিছো মিডিয়াম ফ্লেমত ৰাখি 5 মিনিট মান বইল মিডিয়াম ফ্লেম 5 মিনিট হৈ গৈছে 5 মিনিট হৈ গৈছে আলুটো অলপ ভাঙি দিম আলুটো ভাঙি দিলে ঝোলটো ডাঠ হ'ব খাবলৈ টেষ্ট হ'ব
অলপমান পানী দি কেলে মিক্স কৰি লৈছোঁ পানীত মিক্স কৰি লৈছোঁ চাউলৰ গুড়াটো। চাউলৰ গুড়া দিলে জোলখিনি ডাঠ হয়, আপোনালোকে দিব পাৰে। আকৌ 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত বইল কৰিম। 5 মিনিট হৈ গৈছে। নিমখটো টেষ্ট কৰি চাম। অলপ কম হৈছে। লাষ্টত মান ধনিয়াখিনি দি দিম ওপৰত। এতিয়া আমাৰ বইল ৰেডি। আমাৰ মাছ বইলখিনি কিছু লোভ লগা হৈছে, চাওকচোন। ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকক তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। থেংক ইউ।